हेलो मोर मिनी ब्लगলৈ পুনৰবাৰ স্বাগতম অলপ ঘৰতে সোমাই বৰিং লাগিলে ভাবিলোঁ অলপ ওলাই যাওঁ বুলি এয়া ওলাই আহিছোঁ দেন আহি ভাবিলোঁ ইমান গৰম উঠিছে আইচক্ৰীম এটা দেখি পেলাই ৰৈ থাকিব নোৱাৰিলোঁ আইচক্ৰীম এটা কিনি খাই ল'লোঁ আৰু খাবলৈ ইমান এটা ভালো নাছিলে আইচক্ৰীমটো পেলাই দিলোঁ দেন ভাবিলোঁ আমি আজি কপিলামুখলৈকে যাওঁ বুলি ইমান গৰম পৰিছে এয়া আহিলোঁ জেগাটোত ইমানেই ভাল লাগিছে মানে তাতে গৰমত ঠাণ্ডা জেগা আৰু মানে ৰখি বহুত ভাল লাগিছে দেন অলপমান ভিডিঅ' এটাও বনাই দিলোঁ সেইকণতে ৰৈ থাকোঁতে দেন ৰৈ দেখিলোঁ সেইপিনে নাৱৰীয়া এজনে নাও লৈ আহিছে বহুত ভাল লাগিলে দেন ভিডিঅ' এটা বনাই দিলোঁ মানে এনেকৈ গাঁৱৰ পৰিৱেশত আহি মোৰ কিবাতে ভাল লাগে মানে দেন আৰু এয়া আহি অকণমান গছ এজোপাৰ তলতে ৰ'লোঁ অকণমান চাহ জেগা এটাত মানে ভাল লাগিলে ভিউটো আপোনালোকক অকণমান দেখালোঁ দেন আমি তাৰপৰা ৰিটাৰ্ণ হৈ গ'লোঁ আৰু এয়া আহোঁতে আৰু বেলি ডুবুই হৈছেগৈ আৰু তাৰপিছতে আৰু আমি অলপমান টাউনত আহি গৰম চিংৰা লৈ লৈছোঁ চাহৰ লগত খাই বহুত ভাল লাগে চিংৰাকেইটা সৰু হয় কিন্তু বহুত টেষ্টি আছে খাবলৈ বাই